প্ৰশ্নটো হৈছে পাচনত লালটিৰ ভূমিকা কি? লালটিয়ে খাদ্য পাচনত গুৰুত্বৰ ভূমিকা লয়। স্তন্যপায়ী জীৱই খোৱা আহাৰ ইয়াৰ মুখত লালটিৰ সৈতে মিহলি হয়। লালটি গ্ৰন্থিয়ে লালটি এমাইলেজ ক্ষৰণ কৰে। লালটিত থকা টাইলিন নামৰ উৎসেচক পলিছেকাৰাইডে শ্বেতসাৰক ভাঙি মাল্টছ আৰু ডেক্সট্ৰিনলৈ ৰূপান্তৰিত কৰে। শ্বেতসাৰ ভাঙি পেলাই কি হৈছে মাল্টছ যোগ ডেক্সট্ৰিন। তাৰপিছত প্ৰশ্নটো হৈছে স্বপোষিত পুষ্টিৰ কাৰণে কি কি কাৰকৰ প্ৰয়োজন? ইয়াৰ উপজাত পদাৰ্থবোৰ কি কি? উত্তৰ স্বপোষিত পুষ্টিৰ কাৰণে প্ৰয়োজন হোৱা কাৰকসমূহ হ'ল সূৰ্যৰ পোহৰ, উদ্ভিদত থকা পৰ্টহৰিত নামৰ সেউজীয়া ৰঞ্জক পদাৰ্থ, পানী আৰু কাৰ্বন ডাই অক্সাইড। স্বপোষিত পুষ্টিৰ উপজাত পদাৰ্থবোৰ হ'ল পানী আৰু অক্সিজেন। তোমালোকৰ কিতাপত এই সমীকৰণটো দিয়া আছে, তোমালোকে এই সমীকৰণটো লিখি ল'বা চাই। তাৰপিছত প্ৰশ্নটো হ'ল মষ্ট ইম্পৰ্টেণ্ট প্ৰশ্নটো হ'ল তোমালোকৰ প্ৰায় আহি থাকে পৰীক্ষাত সবাৎসৰণ আৰু অবাৎসৰণৰ মাজৰ পাৰ্থক্য। উত্তৰত কি লিখিবা? সবাৎসৰণ আৰু অবাৎসৰণৰ মাজৰ পাৰ্থক্যটো হ'ল 1 নম্বৰটো হৈছে অক্সিজেনৰ উপস্থিতিত সবাৎসৰণ হয়, আনহাতে অক্সিজেনৰ অনুপস্থিতিত অবাৎসৰণ হয়। 2 নম্বৰটো হৈছে সবাৎসৰণত অধিক শক্তি উৎপাদিত হয়, আনহাতে অবাৎসৰণত কম শক্তি উৎপাদিত হয়। 3 নম্বৰ পাৰ্থক্যটো হৈছে সবাৎসৰণত মুক্ত অক্সিজেনৰ প্ৰয়োজন, আনহাতে অবাৎসৰণত মুক্ত অক্সিজেনৰ প্ৰয়োজন নহয়। 4 নম্বৰ পাৰ্থক্যটো হৈছে সবাৎসৰণ গ্লাইকলাইচিছ আৰু ক্ৰেব চক্ৰত জড়িত, আনহাতে অবাৎসৰণ কেৱল গ্লাইকলাইচিছ দহাতে জড়িত। সবাৎসৰণ কৰে মানুহ আৰু গৰু, আৰু অবাৎসৰণ সম্পাদন কৰা পানীৰ নাম হ'ল ইষ্ট আৰু কিছুমান বেক্টেৰিয়া। এই প্ৰশ্নটো প্ৰায় আহি থাকে, তোমালোকৰ ভালকৈ লিখি তোমালোকে মুখস্থ কৰিবা। তাৰপিছত প্ৰশ্নটো হৈছে প্ৰচুৰ পৰিমাণৰ গেছ বিনিময় কৰিব পৰাকৈ বায়ুকোষবিলাক কেনেকৈ গঠিত হৈছে? উত্তৰ হাঁওফাঁওৰ শাখাত বিভক্ত শ্বাস নলীডাল সৰু সৰু কিছুমান শাখাত বিভক্ত হৈ ক্ষুদ্ৰ ক্ষুদ্ৰ বেলুন সদৃশ অংগৰ সৃষ্টি হয়। এই বেলুন সদৃশ অংগবোৰক বায়ুকোষ বুলিও কোৱা হয়। বায়ুকোষবিলাকত অসংখ্য ক্ষুদ্ৰ ক্ষুদ্ৰ ৰক্তকেশিকাই জালিকা গঠন কৰে। যেতিয়া উশাহ লোৱাৰ সময়ত আমাৰ কামি হাড়বোৰৰ ওপৰলৈ তুলি দিয়াৰ বাবে মধ্যচ্ছাখন নিম্নগামী হৈ গতি কৰে আৰু তেতিয়াই বক্ষ গহ্বৰটো ডাঙৰ হৈ পৰে। ফলত হাঁওফাঁওৰ ভিতৰলৈ বায়ু প্ৰৱেশ কৰি বায়ুকোষবিলাক বায়ুৰে পৰিপূৰ্ণ হৈ পৰে। দেহৰ বিভিন্ন অংশৰ পৰা তেজে কঢ়িয়াই অনা কাৰ্বন ডাই অক্সাইড বায়ুকোষবোৰত এৰি দি ইয়াত থকা অক্সিজেন ৰক্তজালিকাই শোষণ কৰি লয় আৰু পিছত দেহৰ বিভিন্ন কোষত বিতৰণ কৰি দিয়ে। এইটো প্ৰশ্ন আছিলে, প্ৰশ্নৰ উত্তৰ এইটোৱে আছিলে। তাৰ পিছৰ প্ৰশ্নটো হৈছে আমাৰ দেহত অক্সিজেনৰ পৰিমাণ কমি গ'লে কি হ'ব? মানে অক্সিজেনটো আমাৰ দেহত কমি গ'লে কি হ'ব পাৰে, তাৰে কিছুমান পৰিণতি হয়। সেই পৰিণতিসমূহ হ'ল 1 নম্বৰ পৰিণতিটো হৈছে আমাৰ দেহত অক্সিজেনৰ অভাৱ হ'লে আমাৰ দেহত শক্তিৰ অভাৱে দেখা দিব। 2 নম্বৰ পৰিণতি হ'ল আমাৰ দেহত ৰোগ প্ৰতিৰোধ ক্ষমতাৰ স্তৰ হ্ৰাস পাব, যেনে দুৰ্বলতা, বিবৰ্ণতা, ভাগৰ আদিৰ দৰে লক্ষণসমূহ দেখা দিব। তাৰপিছত ইম্পৰ্টেণ্ট প্ৰশ্নটো হৈছে মানুহৰ দেহত সংঘটিত দ্বৈত ৰক্ত সংবহন তন্ত্ৰটো বৰ্ণনা কৰা। প্ৰথমে তোমালোকে এটা চিত্ৰ আঁকিব লাগিব। চিত্ৰটো তোমালোকে চাই লোৱা, ইয়াত চিত্ৰটো দিয়া আছে। চিত্ৰটো আঁকি পেলাই, চিত্ৰটো হৈছে মানুহৰ হৃদযন্ত্ৰৰ চিত্ৰটো তোমালোকে আঁকিবা। তাৰপিছত তোমালোকে তাৰ তলতে লিখিবা মানুহৰ দেহত তেজ চলাচল এটা চক্ৰ সম্পূৰ্ণ হওঁতে হৃদযন্ত্ৰৰ মাজেৰে তেজ দুবাৰ পৰিবৰ্তিত হয়। ইয়াকে তেজৰ দ্বৈত পৰিবহণ বুলি কোৱা হয়। মানুহৰ দেহত দেহৰ বিভিন্ন অংশসমূহৰ পৰা অহা অশোধিত তেজ হৃদযন্ত্ৰৰ সুঅলিন্দত সোমাই সুনীৰলৈ যায়। তাৰ পৰা ক্লোমধমনীয়েদি হাঁওফাঁওলৈ তেজ পৰিবহণ হৈ শোধিত হয়। হাঁওফাঁওৰ পৰা অক্সিজেনযুক্ত তেজ ক্লোমহীৰাই দি বাওলিন্দত প্ৰৱেশ কৰি বাওনীৰলৈ দেহৰ বিভিন্ন অংশলৈ ওলাই যায়। এই সম্পূৰ্ণ চক্ৰটোত তেজসমূহ হৃদযন্ত্ৰৰ মাজেৰে দুবাৰ পৰিবাহিত হয়। দ্বৈত পৰিবহণৰ প্ৰয়োজনসমূহ হ'ল দুটা প্ৰয়োজন আছে। 1 নম্বৰ প্ৰয়োজনটো হ'ল অক্সিজেনযুক্ত আৰু অক্সিজেনবিহীন তেজৰ সম্পূৰ্ণ পৃথকীকৰণ সুনিশ্চিত কৰে, যিটো দেহৰ উষ্ণতা নিয়ন্ত্ৰণৰ উদ্দেশ্যে নিৰ্দিষ্ট পৰিমাণৰ শক্তি উৎপন্ন কৰাৰ বাবে প্ৰয়োজনীয়। 2 নম্বৰটো হৈছে দেহৰ কোষসমূহলৈ সঠিক পৰিমাণৰ অক্সিজেনৰ যোগান সুনিশ্চিত কৰে, যিয়ে মানুহৰ দেহত অক্সিজেনৰ নৈপুণ্য বৃদ্ধি কৰে। তাৰপিছত মষ্ট ইম্পৰ্টেণ্ট প্ৰশ্নটো হৈছে জাইলেম আৰু ফ্লোয়েম দ্ৰব্যৰ পৰিবহণৰ পাৰ্থক্যবোৰ। এই দুটা পাৰ্থক্য প্ৰায় আহে, তোমালোকে পাৰ্থক্যটো লিখিবা। তলত উল্লেখ কৰা হ'ললৈকে লিখি পেলাই তোমালোকে দুটা বাকচ বনাবা। এটাত লিখিবা জাইলেম দ্ৰব্য পৰিবহণ আৰু এটাত লিখিবা ফ্লোয়েম দ্ৰব্যৰ পৰিবহণ। প্ৰথম পাৰ্থক্যটো হৈছে পানী আৰু খনিজ লৱণ পৰিবহণ সম্পূৰ্ণ কৰে জাইলেম দ্ৰব্য পৰিবহণে, আৰু অক্সিজেনৰ অনুপস্থিতিত দ্ৰৱীভূত খাদ্যদ্ৰব্য এমিনো এচিড পৰিবহণ কৰে।
তাৰ 2 নম্বৰ পাৰ্থক্যটো হৈছে জাইলেম দ্ৰব্যৰ পৰিবহণত শক্তিৰ প্ৰয়োজন নহয়, ফ্লোয়েম দ্ৰব্যৰ পৰিবহণত এটিপিৰ দ্বাৰা যোগান ধৰা শক্তিৰ প্ৰয়োজন হয়। 3 নম্বৰ প্ৰশ্নটো হৈছে নলিকা আৰু ট্ৰেকাইট নামৰ মৃত কলাসমূহৰ যোগেদি জাইলেম কলাই কাৰ্য সমাধা কৰে, চালনী নলিকা আৰু সংগী কোষসমূহৰ সহায়ত ফ্লোয়েম কলাসমূহে কাৰ্য সমাধা কৰে। আজিৰ কাৰণে এই ভিডিঅ'টো ইমানখিনি। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়া ভিডিঅ'টো এটা লাইক মাৰি দিবা আৰু ভিডিঅ'টো কমেণ্টছ কৰি জনাই দিবা তোমালোকৰ ভিডিঅ'টো কেনেকুৱা লাগিছে। ধন্যবাদ।